তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু আনাডাৰ নিউ ভিডিঅ' আৰু আজি বাজিছে এতিয়া 6:17 6:17 গধূলি হৈ গ'ল ডিগ্ৰীটো গম পাইছে কাৰণ ইমান দেৰিকৈ মই ব্লগ ষ্টাৰ্ট কৰিছোঁ কাৰণ দিনটোত কিবা কিবি কামত দৌৰি ফুৰি আছিলোঁ এতিয়া ফাইনেলি শেষ হৈ গৈছে বহুত কামবোৰ মাজতে মই দুদিনমান এইকাৰণে ব্লগ দিয়া নাই কাৰণ মই ভাবিছোঁ ভালকৈ আজৰি হৈ লওঁ আজৰি হৈ লৈ পেলাই ভিডিঅ' দিয়াটো এটা মানে শান্তি এটা আহে দিল চে চকুন মিলতে আহে তো আজি আমি যাওঁ ক'ত যাওঁ ৰ'ব এক ছেকেণ্ড মই সুধি লওঁ কাৰণ ময়ো নাজানো কাৰণ মোৰ লগত আছে ৰাণা প্ৰিয়ম আৰু মিতু আছে এণ্ড মিতু আহি পালে নেকি নাই পোৱা নাই বাৰু যি হওক তো মই সুধি চাওঁ যে ক'লৈকে যায় জেগাটোৰ নামটো মই ভালকৈ আছোঁ জেগাটোৰ নামটো কি আছিলে তো কাডাক চাই বুলি এটা নতুন জেগা লৈছোঁ য'ত চাহ সেইখিনি বোলে বম টেষ্টি হয় নাজানো আৰু কি টেষ্টি হয় কিন্তু গৈ পেলাই চাওঁ নে কি এনেকৈ দেখাম আৰু লাহে লাহে জেগাবোৰ এনেকৈ সেইবিলাক চাই যাওঁ দেখতেহে কি হয় আহক মিতু আহক মিতু মানে ঘৰৰ পৰা আহিব চাগে আৰু প্ৰিয়ম আছে ৰাণা আছে ই স্কুটি ল'ব আৰু মই মিতুৰ বাইকত যাম চ' ফাইনেলি মিতু ৰাতি ক'ব গ'লে যোৰহাটখন বহুত দিন এনেকৈ যোৱাই নাছিলোঁ তো আজি বহুত দিনৰ মূৰত আকৌ যাব ওলাইছোঁ ৰাতি যোৰহাটত ৰাতিৰ এইবোৰে বেলেগ ধৰণৰ গোটেইখন আন্ধাৰ এই পুখুৰী এইবোৰ ৰাতি অকণ হয় এই আমি আৰে কুকুৰকেইটা এনেও ভুকি মৰে অ' মাই গড আহি পাই গ'ল মোৰ চাৱাৰী ৰাণাৰ চাৱাৰী তো যাত্ৰা আৰম্ভ হৈ গ'ল এয়াই প্ৰব্লেম চাওকচোন দুখন ট্ৰাক একেলগে ধৰিছে এই মাজৰ ফাকেদি ওলাবলগীয়া হৈছে আমিতো বাৰু বাইকতে আছোঁ কোনোবা যদি গাড়ী এইবিলাকত থৈ যায় ধুই Let me take you for a ride, dancing with the lights, our hearts beating like a drum tonight. পালো এই হৰি কি ভিৰ দুখনে ঐ কেতিয়াবাতে আহিছে ফাইনেলি আহি পালোঁ কাডক চাহ কি চল চাই পিতে হে কাডক চাহ বলক ভিতৰলৈ সোমাই যাওঁ ধন্যবাদ প্ৰিয়ম ভাই চাহটোৰ বাবে তো বহুত ভাল লাগিলে কাডক চাই আহিছিলোঁ কাটিং চাহ এটা খালোঁ আৰু চেণ্ডউইচ খাইছোঁ কৰ্ণ চেণ্ডউইচ আৰু ইয়াত আছে আমাৰ দাদা আপোনাৰ নামটো অজয় দৈমাৰী বেছিদিন হোৱা নাই ন খোলা নাই আজি মানে হৈ গ'ল যোৱা মাহত খুলিছোঁ লকডাউন পিছত আচ্ছা যোৱা মাহত 2 তাৰিখে আচ্ছা আপোনালোকে আহক যোৰহাটৰ কাডক চাই বম টেষ্টি চাহ এটা মানে এটা স্পেচিয়েল কিবা এটা হেৰি আছিলে মোৰ এই লগৰকেইটাই লৈ আহিলে মই গম পোৱা নাছিলোঁ আহি বৰ ভাল লাগিলে আৰু দাদা আমি আহিম আকৌ ঠিক আছে বাকীবোৰ মেনুবোৰ বাকীবোৰ চাওঁ খাই টেষ্ট কৰি আহিম ঠিক আছে আহিছোঁ হৈ গ'ল খাই লৈ সিধা আকৌ আমি যাব ওলাইছোঁ ইয়াতে ৰেডি হৈছে মইতো বেক চাইডতে বহি পেলাই যাম জেগাবোৰ দেখাই নে কি মিতু ব'লা তো যোৰহাটৰতো বহুতেই খাইছে চাগে কাডক চাইৰ পৰা চাহ চেণ্ডউইচ কিবা কিবি কিন্তু এই লুইট ভেলী একাডেমীৰ ওচৰতে এইফালে লুইট ভেলীৰ পৰা এইফালে আছে দিয়ক আহি পেলাই খালেই হ'ল ফাইনেলি আহি পালোঁ ৰুম আৰু এতিয়া যাওঁগৈ ৰুমৰ হেৰিলৈকে অলপ ৰেষ্ট লওঁ মানেতো মোৰ এতিয়া একো বেছি কাম নাই বিশেষ চাওঁচোন কি কৰোঁ এডিটিং কৰিম আগৰ দুটামান ভিডিঅ' মই এডিট কৰিব আছে সেইকেইটা মই দিয়া নাই মই চববিলাক কালিৰ পৰা দিম কালি মানে আজি কিমান তাৰিখ হ'ল হ'ব বাৰু নেক্সট যদি ক'ৰবাত কেতিয়াবা ওলাই যাওঁ যদি যাওঁ আকৌ ক'ৰবাত ওলাই এতিয়াতো বাৰু যোৱাত নাই খাব যাব আছে কেণ্টিনত তো তেতিয়া আৰু দেখাম কিবা যদি মোৰ ৰাতি যাবা জানো ভাত খাই উঠি পেলাই কেনে খোজকাঢ়িব মজা তো ঠিকে আছে ৰাতি খাই উঠি পেলাই খোজকাঢ়িব যাম তেতিয়া কেম্পাছটো দেখাম ৰাতি আন্ধাৰ মধ্যে যি দেখা দেখিব আৰু তো ক'তো ওলাই যোৱা নহ'ল ভাত খাই আহিলোঁ ভাত খাই আহি পেলাই অলপমান এই কাম আছিলে কামখিনি কৰিলোঁ কমপ্লিট আৰু কাইলৈ চাগে থেচিছখন মই প্ৰিণ্ট কৰিব দিম মোৰ কামো হৈ গ'ল কমপ্লিটলি বম ভাগৰ ধৰিছে নাজানো কেলৈ কিবা ভাত চাত খাই উঠি পেট চেট টানি ধৰিছে শুই যাওঁ মোৰ এইখিনি কাম আছিলে এইখিনি কাম কৰিলোঁ লেপটপটো অফ কৰি বাকী আছে তো অফ কৰি দিম তাৰপিছত এতিয়া শুই যাওঁ কাইলৈ নতুন ভগৰীকে লগ পাম till then
টেক কেয়াৰ, বাই বাই। একদম ছুটি হ'ল ব্লগটো, আৰু ছুটি ব্লগ অভিয়াছলি আপোনালোকে চাই বেয়া নাপায়। আৰু ঠিক আছে বাৰু, আজিলৈ ইয়াতে ৰাখিছোঁ।